मसलप ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা যেহেতু আমি প্ৰত্যেক বছৰতে হাঁহ কুকুৰা ছাগলী গাহৰি ডিষ্ট্ৰিবিউশ্যন কৰোঁ আৰু যেহেতু ছিজনটো আহিলে এই বছৰৰ যোনটো 23 আৰু 24 চনৰ যি আমাৰ যিখিনি আঁচনি লোৱা আছিলে সেই আঁচনি এটা পাৰ্ট আজি মছলপুৰ সমষ্টিত প্ৰথমবাৰৰ কাৰণে আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু এইবাৰ মানে আমি হাঁহ ডিষ্ট্ৰিবিউশ্যনত এবাৰ 3 লাখ হাঁহ আমি একেবাৰে ভাগাবলৈ গৈছোঁ ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈছোঁ আৰু তেনেধৰণৰে আহি থকা সময়বিলাকত গাহৰি আছে গাহৰি আমি এইবাৰ বহুখিনি গাহৰি আমি ৰাইজক দিবলৈ গৈ আছোঁ আৰু ভাবিছোঁ যে তেনেধৰণৰে আমি এই অঞ্চলবিলাকক উন্নতি কৰাৰ কথা বাৰ্তাবিলাক আমাৰ চৰকাৰে চিন্তা কৰিছে 40টা সমষ্টিত হ'ব আমি ডিষ্ট্ৰিক্ট ৱাইজত আমি পৰৱৰ্তী সময়ত ডিষ্ট্ৰিক্ট ৱাইজত আমি ডিষ্ট্ৰিবিউশ্যন কৰিম খাদ্যতে আমি মছলপুৰ সমষ্টিত মই ইয়াত ষ্টাৰ্ট কৰিছোঁ আৰু এইবাৰ আমি বিশেষ কৰি ফিচাৰী ডিপাৰ্টমেণ্টত নতুন এটা আঁচনি আমি সংযোজন কৰিছোঁ এইবাৰ আমি ই ৰিক্সা উইথ আইচ বক্স তেনেকুৱা এবাৰ নতুনকৈ আঁচনি লোৱা হৈছে আৰু 5,000 যি মানে মাছ পালক তেখেতসকলক ডাইৰেক্ট মানে ইণ্ডিভিজুৱেল বেনিফিট আমি দিবলৈ গৈছোঁ 5,000 টকাকৈ আৰু মাছ পালকবিলাকক এইবাৰ মাছৰ লগতে আমি দানা দিয়া এই বছৰত আমি ব্যৱস্থাবিলাক লৈছোঁ আৰু বহুখিনি গাহৰি পালক গাহৰি বেপাৰী ব্ৰইলাৰ বেপাৰী আৰু মাছ বেপাৰী তেখেতসকলৰ কাৰণে চাইকেলৰ ব্যৱস্থা 12,000 চাইকেল এইবাৰ আমি আমাৰ এই BTR অঞ্চলত যি সৰু ক্ষুদ্ৰ বেপাৰীসকল তেখেতসকলক আমি দিবলৈ গৈ আছোঁ আমি এইটোৱে ক'ম যে যোৱা দিনবিলাকত যি ধৰণৰে আমি এটা পৰিৱেশত এই অঞ্চলত বাস কৰিলোঁ ডাঙৰে ডাঙৰ সৰুৱে সৰু হৈ গৈছে গতিকে এনেধৰণৰ ব্যৱস্থা যদি নাইকিয়া কৰিব পাৰোঁ যিহেতু আমি জানো যে আমাৰ অঞ্চলত বহু আমাৰ ভাইসকলে গাহৰি কাটে গাহৰি বিক্ৰী কৰি পেলাই খায় মাছ বিক্ৰী কৰি পেলাই খায় কিন্তু তেখেতসকলৰ চাইকেল এখন তেখেতসকলে আজিলৈকে চৰকাৰৰ পৰা পাবলৈ সক্ষম হোৱা নাই গতিকে আমি যিমানটো পাৰোঁ এই বছৰতে আমি আধাৰো বেছি আমি মানে মাছ বেপাৰীসকলক বা গাহৰি বেপাৰী মুৰ্গী বেপাৰী এই বেপাৰীবিলাকক আমি এবাৰ চাইকেলৰ লগত তেখেতসকলৰ নিয়াৰ যি ব্যৱস্থা বাকচ এইবিলাক আমি এই বছৰৰ ডিচেম্বৰ মাহতে আমি এইবিলাক দিবলৈ গৈ আছোঁ আৰু ইয়াৰ দ্বাৰা আমি চিন্তা কৰিছোঁ কি আমাৰ মাজত এটা আৰ্থিক এটা স্বাৱলম্বী কৰাৰ এটা বৃহৎ এটা ৰাস্তা ওলাব বুলি চিন্তা চৰ্চা কৰি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই পদক্ষেপটো লৈছে এটি বিশেষ বিজ্ঞাপন বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পছন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব পালচাৰ সিটি প্লাটিনা এভেঞ্জাৰ ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালচাৰ N150 খনো পোৱা যাব ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পছন্দৰ বাজাজ বাইক ল'ব পাৰিব ডাউহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী 2টা হেলমেট ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 ত যোগাযোগ কৰক